আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম। আৰু হেল্ল' গাইজ, মামাই আজি নাজিৰাত মিটিং আছিলে। নাজিৰাটো মামাই ঘোষণা কৰিলে জুন জুলাই মাহতে ফিজিকেল হ'ব পুলিচ আৰু 3rd গ্ৰেড 4th গ্ৰেডৰো এক্সাম পাতিব। তো ৰানিং কৰি থকা চবে। মামাই কি ক'লে শুনা। এই কামবিলাকো আজি কৰি কৰি শেষ কৰিলোঁ। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলোঁ। প্ৰায় 91,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে। এতিয়া মই গাড়ী দি আহি থাকোঁতে যিমান ল'ৰা ছোৱালী মই পাইছোঁ চবকে কৈছোঁ, এই বাবাহঁত ভাল কৰি পঢ়িবি দেই। কিয় মই কৈছোঁ? কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা, পঢ়িলেহে চাকৰি পাব। আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে, অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল। পুলিচবিলাক আপোনালোকে দেখা পায় আজিকালি, সৰু সৰু ল'ৰা ছোৱালীবোৰ SI বিলাক দেখা পাব। গভৰ্ণমেণ্ট অফিচত গ'লে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব। সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। 1 টকাও কোনে ঘোষ দিব নালাগে। আজি মই গৌৰৱ কৰিব পাৰোঁ, ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে। আজি সেইখন অসম আমি যোৱা 3টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছোঁ। পাৰে তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিল আপ কৰিলে তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব। 2-এজন ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব? আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। 1 লাখৰ লগত হৈ গ'ল আৰু 35,000। মই ইলেকশ্যনত কৈছিলোঁ 1 লাখ, কিন্তু এতিয়া ময়ো আগুৱাই আগুৱাই গৈ আছোঁ যাতে আমি আগুৱাই আগুৱাই গৈ থাকিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমখনত আমাৰ অসমখনে আমি প্ৰচেষ্টা চলাই কৰা নাছিল। হাট স্কুল কলেজ বিশ্বাস কৰোঁ, চেষ্টা কৰি